হঠাৎ আজি ৰাতিপুৱাই গৰু চোৰৰ লগত টাউনলৈ বুলি যাত্ৰা। ৰাতিপুৱাই আহি গ'লোঁ টাউন। এইটো পৰা পইচা পাতি পাইছা নাই? এইটো পৰা পইচা নাই পোৱা। পাবাহে নেকি? মনিটাইজে কৰা নাই। মনিটাইজে কৰা নাই, বাকী কাম চলাহে আছে আমাৰ। কাম চলি অকল ভিডিঅ' বনাই থকা হৈছে। হেৰি গাড়ীখন লৈ দিলা মজা হৈছে। গাড়ী লৈ দিলা ন? এতিয়া বিয়া পাৰ্টি গাড়ী পাৰ্টি ৰাইজক দিব লাগিব হয় নাই? ৰাইজক ফাৰ্ষ্টতে 50K পাৰ্টিটো দিলোঁ। 50K পাৰ্টিটো কেতিয়া হ'ব এতিয়া? সেইদিনা 51K হৈ গ'ল নেকি? 51K হৈ গ'ল। খালি যোনটো কৰিম বুলি কৈছিলে মানে ৰাইজক সেইটো মানে অকণমান হেৰি হৈ আছে, এই বস্তুটো নাই মানে আহি আছে ত' সেইটো হৈ গ'লে মানে কাৰণ যোগাৰ কৰিব লাগিবতো, সেইটো আহি আছে। এইকেইদিনতে হৈয়ে যাব, 2-3 দিনতে হৈ যাব ন? সেইটো কাৰণে ৰখি আছো। এনেই কেক এটা আনি কাটি থোৱা নাই আৰু। ঠিকে আছে, আমাকো মাতিবা কেক চেক খাবলৈ নে কি কোৱা? কেক নাকাটো। সেইটো কথা। চলাইছিলা নেকি? ইমান যে মজা চলাইছা গাড়ী কেনেকে? গাড়ী সেই 1.5 বছৰমান আগতে চলাইছিলো শিৱসাগৰত এপাই এদিনেই মানে। তাৰপিছত নিজৰ গাড়ী যেতিয়া লৈছো তাৰ পিছদিনাখনি নিজে উলিয়াই লৈছো। সেইটো ইমান থাকি গ'ল মানে, চখটো বেছি যে গাড়ীৰ ওপৰত মানে, সেইটো কাৰণে পাই গৈছো চাগে। ডাইৰেক্ট সেইটো কাৰণে পাই গ'লা মানে হয় নাই? একো ফিল্ডে চিল্ডে মানে যোৱাহি নাই মানে ন? নাই ফিল্ডত চলাই সেইকাৰণে ডাইৰেক্ট টাউনলৈ লৈ গৈছো উলিয়াই। ডাইৰেক্ট টাউনলৈ লৈ গৈছা ন? ডাইৰেক্ট অলপ চলপ ভুল হৈছে, অকমান ভুল হ'বই, কিন্তু এতিয়া যি দেখিছো পাৰফেক্ট পুৰা। হ'লেও নিজে শিকি লৈছো মানে। পাৰফেক্ট হৈ গ'লা চোন এতিয়া। পাৰফেক্ট নহয়, পাৰফেক্ট অলপ নাই, মজা চলাইছা। এইটো ৰাস্তাত তোমাৰ 40 যোৱা মানে পাৰফেক্ট ড্ৰাইভাৰ বুলিয়ে ক'ব পাৰি। নগাঁৱলৈ ডাইৰেক্ট চলাই গৈ আছো। নগাঁৱলৈ যাবা? কাইলৈ কেতিয়া যাবা? কাইলৈ যাবা নেকি? কাইলৈ ৰাতিপুৱা যাম। চচুবাৰী যাবা নেকি? চচুবাৰী ডাইৰেক্ট নিজে চলাই যাবা নেকি? অকলে অকলে চলাই যাম। মাইকী যাব, মাইকী আৰু তুমি ন? মা যাব, ভণ্টি যাব। মা ভণ্টিহঁতো যাব নেকি? ওলাইছে নাজানো মোৰ লগত। একো নাই, পাৰিব বিন্দাছ। ঘৰলৈ নোসোমালোগে ন? আহি নাই ন চাগে? সি মানুহটো নাই, গুৱাহাটীত ভিজা পৰীক্ষা দিব গ'ল যে, সেইটো কাৰণে অহা নাই। ফোন কৰি আছে কেতিয়া চলাও লাগিছে তাক। আহিলে আৰু মজা হ'ব। আহিলে আৰু মজা হ'ব। লগতে ঘূৰিবহে লাগে, দুখন গাড়ী নে? সেইখন গাড়ী যে তোমাৰ হাফ টেংকি কৰি আহিছো। হাফ টেংকিৰ পৰা অকমান ইফালে আছে, লখিমপুৰ পাই গ'লোহি। হাফ টেংকিৰ পৰা অকমান ইফালে গৈছে, ইমানেই মাইলেজ। কম মাইলেজ ল'লে লৈ লোৱা। লাগে বোলে কাপোৰ, তাকে এতিয়া কাপোৰ কিনিবলৈ টাউনলৈ আহিলোঁ। এতিয়া ধুনীয়াকৈ কাপোৰকেইটা তাক লৈ নে কি ক'ম? তুমি পইচাটো উলিয়াই না, মই সেই দোকানখনত গৈ চাই আছোঁ। ঠিক ঘূৰি মেলি আহিলোঁ, বজাৰ চজাৰ কৰি মেলি আহিলে, কাপোৰ চাপোৰ লৈ মেলি আহিলে নে কি কয়? গাড়ীখনত এনেই কেনেকুৱা লাগিলে? সেই ফিল্ডটো মজা লাগিলে। ঠিকে আছে নে? মানে গাড়ীখন ঠিকে আছে? মজা আছে গাড়ীখন, ঠিকে আছে। দগৰা এটাই বেয়া লাগে, তেল ডিপুটো ওচৰতে গ'লে হ'ল এখন হয় নাই? সেইটো কাৰণে তেল ডিপু ওচৰে যাম, গোন্ধ লৈ যাব লাগিব, তেতিয়াহে হ'ব কাম। ড্ৰাইভিং মজা চলাইছা। 10ৰ ভিতৰত কিমান দিবা? 10ৰ ভিতৰত তোমাৰ 7 তিনি এটা কমি আছে। নগাঁৱৰ পৰা আহি সেইটো ওৱান কৰি দিব লাগিব। তাৰ পৰা অহাৰ পিছত ক্লিয়াৰ হৈ যাব। ভিডিঅ'টো ক'ত দিবা এতিয়া মোক সেইটো কোৱা? ভিডিঅ'টো ফেচবুক, ইউটিউব চবতে থাকিব। ইউটিউবত যদি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ইয়াৰ মানে মেইন কেছ এটা ইনষ্টাগ্ৰামত কপাল ফুটা মানুহ এটা আছে, সেইটো চাব বিশেষকৈ। সেইটো কি বুলি আছে? ইনষ্টাগ্ৰামত কাপোৰ বেপাৰী বুলি আছে। সেইটো কথা সঁচা ফুটা কপাল মানুহ কাৰ মানে সেইটো দেখিব পাই। ফটা কপাল আছে, ঢেৰ কিবা কিবি আছে আৰু ফটা কপাল বহুত হাঁহি উঠে। তাকে মজা লাগিলে ট্ৰিপটো গৈ। বেলেগ এদিনা চলাম লাহে দিহে। আজি টাইম নিমিলিলে। খানা এটা খাব লাগিব, পাৰ্টিটো একেলগতে লাইটকৈ। তেতিয়াহ'লে আজিলৈ বাই বাই নেকি? বাই বাই।